কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ট্ৰেইনিং চেণ্টাৰ এটা আজি উদ্বোধন কৰা হ'ল। এই কম্পিউটাৰ 1642 চনত ব্লাছ পাস্কেল নামৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল যদিও সেই সময়ত কম্পিউটাৰ সংযোগৰ সুবিধাহে আছিল। তাৰ প্ৰায় 200 বছৰ পিছত ইংলিছ গৱেষক গণিতজ্ঞ চাৰ্লছ বেবেজকে 1822 চনত 1822 চনত মানে এই কম্পিউটাৰ ডিজিটেল কম্পিউটাৰ আমি ব্যৱহাৰ কৰিছোঁ। আজিৰ পৰা প্ৰায় 200 বছৰ আগত আৱিষ্কাৰ হ'ল। আৰু 200 বছৰৰ পিছত কম্পিউটাৰৰ গুৰুত্ব, কম্পিউটাৰৰ প্ৰয়োজনীয়তা, কম্পিউটাৰ শিক্ষাৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। আৰু আজি চৰকাৰৰ সকলো ক্ষেত্ৰতে কম্পিউটাৰ ব্যৱহাৰ অধিক বৃদ্ধি পাইছে। আৰু কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন চৰকাৰী সা সুবিধা গ্ৰহণ কৰিব পাৰিব। আৰু আজি কম্পিউটাৰ ব্যৱহাৰৰ যোগেদি চৰকাৰৰ যিবিলাক বিভাগ আছে, চৰকাৰী বিভাগেই হওক, ব্যক্তিগত খণ্ডৰ বিভিন্ন কাম কাজ এই কম্পিউটাৰ শিক্ষাৰ জৰিয়তে ৰূপায়ণ কৰি আহিছে। সেইকাৰণে আজি চিমেণ্ট-চাপৰিত উদ্বোধন কৰা, চিমেণ্ট-চাপৰিত প্ৰতিষ্ঠা হোৱা এই কম্পিউটাৰ কেন্দ্ৰটোৱে নিশ্চয় চিমেণ্ট-চাপৰিবাসী উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, উঠি অহা প্ৰজন্মক এটা আধুনিক যুগৰ সৈতে খাপ খোৱাকৈ এই সুবিধা লাভ কৰিব পাৰিব। আৰু কম্পিউটাৰ শিক্ষাটো যি গুৰুত্ব পাইছে, এই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যিকেইজন যুৱকে এই কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে তেখেতসকললৈও মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কম্পিউটাৰ শিক্ষাত মনোনিৱেশ কৰিবলৈ যিবিলাক আগবাঢ়ি আহিব তেখেতসকললৈও মই আদৰণি জনাইছোঁ। আৰু কম্পিউটাৰ এই চিমেণ্ট-চাপৰি কম্পিউটাৰ কেন্দ্ৰটো, কম্পিউটাৰ যি এডুকেশ্যন চেণ্টাৰটো পৰিচালনা কৰিবৰ কাৰণে যি সঞ্চালকৰ দায়িত্ব আছে লীলা বসুমতাৰী আৰু হেড ফেকাল্টি মহেশ বসুমতাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে উঠি অহা এই দুজন ব্যক্তিয়ে, দুজন যুৱকে যি পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে আমাৰ এই স্থানীয় যুৱক যুৱতীসকল যথেষ্ট উপকৃত হ'ব বুলি মই আজি আশা ব্যক্ত কৰিছোঁ। गिबियावनो गासै खौरांगिरि बिथांमोननिसिम गाहाम हामलायनायखौ जासिग्रोबाय। दिनै जोङो सिमेन्ट धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट-चापरि मानिकपुर सारियालियाव गोदानै गंसे CSE इन्स्टिटिउट बेखेवनाय जादों। बे बेखेवनाय हाबाफारियाव जोङो गाहाय आलासि महरै GNSL-नि सेक्रेटारि मानगोनां बिथां टलुन सनवाल बिथांखौ जोङो गाहाय आलासि महरै लेंहरनाय जादों। आरो बिथांमोननि आखाइजों जोङो बेयाव एडमिसना जोंना दिनैनिफ्रायनो स्टार्ट जासिगोन। जायफोर गोसो गुदुं बिथांमोना दिनैनिफ्रायनो लाखिनो हासिगोन इन्स्टिटिउटआव। बेजों लोगोसेनो जोंनि बे CSE इन्स्टिटिउटआव 6 मान्थनि 3 मान्थनि लोगोसे 1 इयार्स आरो बेयाव क्लास जोङो होनाय जादों। जेरै फट'शप, फोरोंग्र, कम्पिउटार, गोबां एक्सेल बायदि बायदि गोबां क्लासफोर खुंनाय जादों। होनाय जादों। आरो बेयाव गरम बन्द'नि समाव, दा गरम बन्द'नि समाव क्लास जोङो खालामनो सानदोंमोन। जायफोर फरायसाफोरा बे गरम बन्द'नि समाव गोसो दङ बिथांमोना माने 1 मान्थनि थाखाय जों बिथांमोननि थाखाय, फरायसाफोरनि थाखाय बे गरम बन्द'नि समाव जोङो मोनसे 1 मान्थनि कर्स जोङो लानानै फैदों। बिथांमोनाबो जायफोर गोसो गुदुं बिथांमोनाबो जोंनि बे सिमेन्ट-चापरि मानिकपुर सारियालियाव थानाय CSE कम्पिउटार इन्स्टिटिउटआव फैनानै दिनैनिफ्रायनो मुं थिसननो हागोन आरो बिथांमोना 1 मान्थनि थाखाय बे क्लासखौ लानो हागोन। गिबियाव गासै खौरांगिरिफोरनिसिम साबायखर बावनाय थाबाय। दिनै 2022 मायथाइनि 27 जुन दाननि 27 खालाराव
सिमेन्ट सापरि मानिकपुर सारियालियाव CSC इडुकेसन सेन्टारखौ बेखेवनाय जाबाय। बेयाव गोबां रोखोमनि डिप्ल'मा मोननाय जागोन, लोगोसे गोबां आयदानि सायाव मोनफा मोनफा डिप्ल'माबो मोननाय जागोन। जायफोर